হেল্ল' এভৰিৱান, মই মুন্মি মোৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেউতাক ওলাই আহিছোঁ, মানে দেউতাক যিহেতু ডিউটিলৈ আহিছে আমি একেলগে ওলাই আহিছোঁ আৰু এতিয়া তেল ভৰাইছোঁ। তাৰ পাছত আমি যাম বিশেষ এডোখৰ জেগালৈ আৰু এয়া আমি আহি আছোঁ। ক'ত যোৱা? তুমি ক'ত যোৱা সুধিছিলা মই? গুড বয় হ'ব লাগিব, পঢ়িব লাগিব ধুনকে, তেতিয়াহে পাপাই স্কুল নিব, হয় নহয়? এইফালে চোৱা আকৌ। চকলেট খাই থকাৰ অৱস্থা নাই। আমাৰ যিখিনি কাম আছিল সেইখিনি কমপ্লিট হৈ গ'ল আৰু এতিয়া আহিলোঁ সুগন্ধি ফল ভাণ্ডাৰলৈ। আজিকালি সুগন্ধি ফল ভাণ্ডাৰত অকল ফলে পোৱা নাযায়, আপোনালোকে পুৰি চব্জি পাব 20 টকাত। যদিহে আপোনালোকে আহিব বিচাৰে ৰাতিপুৱা সময়খিনিত আহিব লাগিব আৰু লাইন পাতি আছে মানুহ। আৰু ময়ো ভাবিলোঁ ইয়াৰ জুতি লওঁ, সেইবাবে ৰাজে মই বাৰু বৰ বেছি জ্বলা নাখাওঁ, সেইবাবে চব্জি আৰু লুচিটো ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে চাটনিও লগত লৈ ল'ব পাৰে। আৰু দেখিছেই নহয় মানুহ কেনেকৈ লাইন পাতি আছে। যদিহে বিচাৰে 20 ৰুপিজত আপোনালোকে খাবহি পাৰে খুব ধুনীয়াকৈ। ইয়াৰ দোকানখন আছে স্কাই চেফৰ একেবাৰে কাষতে, মানে ফ্ৰণ্টত আছে। এখন স্কুল আছে তাৰ ছাইডতে আছে। তাৰপাছতে ভাবিলোঁ বজাৰখন অকণমান ঘূৰোঁ। তাৰপাছত ঘপককৈ দেখা পালোঁ, এয়া দেখিছে নহয় বেতৰ গুটি। এই গুটিখিনি আমি সৰুতে খাই জিভা ডাঠ কৰি দিছিলোঁ। আৰু কোনে কোনে খাইছিলে কমেণ্ট কৰি জনাবচোন। তাৰপাছত কিবা কিবি কেইটামান লৈ বজাৰ কৰি আমি আহি ধুনীয়াকৈ ঘৰ পালোহি। ৰাজে মই আহি পাই গ'লোহি। এনেকুৱা ভাগৰ লাগিছে। ই টেম্পুত শুই গ'ল আৰু এইখিনিতহে উঠিছেহি, মানে তুলি তাক মই মানে তুলিব পৰা নাই, এনেকুৱা অৱস্থা। পাচলি যিহেতু ভাইটি দোকানত সোমাইছিলোঁ, দেখাইছিলোঁ আপোনালোকক অকণমান। আৰু এয়া পাচলি দেখিছে, অ' মাই গড। এইয়া গাঁৱত থাকিও কিনি খাবলগীয়া হৈছে এই অৱস্থা। এইটো অমিতা বিচাৰিছিলে 60 টকা, কিন্তু দিলোঁ 1 কেজি আছে 50 টকা দিলোঁ। এইটো ৰাজে যিহেতু ভাল পায় কচুগুটি লৈ আহিছোঁ। ফ্ৰুইটছ খাবলৈ কৈছে আৰু ইহঁতক যিহেতু মই বিশেষকৈ যিবোৰ নিদিওঁ সেইবাবে। আৰু এয়া দেউতাকৰ টিফিনত দিবলৈ গাজৰ, মই নগ'লে বজাৰলৈ কাম নাই। আগতে যিহেতু টাউনত আছিলোঁ। আৰু এটা একদম ইম্পৰ্টেণ্ট বস্তু আনিছোঁ, মোৰ বাবে ইম্পৰ্টেণ্ট দেই। আগতে মই বহুত খালোঁ, এতিয়া মোৰ দুখেই লাগে বজাৰ কৰিবলৈ নাপাওঁ যিহেতু। এয়া চিনি পাইছে নাই? এয়া হৈছে আদা নহয় দেই, এয়া হৈছে হালধি আৰু গাখীৰ মজাকৈ খোৱা হ'ব। আৰু চজিনা আনিলোঁ। এই মুঠিত কিমান জানেনে? এপোৱাত 50 টকা। দাম দিলোঁ যদিও নাজানো, কুমলীয়া যিহেতু। বুঢ়া দিছিলে কেজি 60 টকা, কিন্তু মই নল'লোঁ। এয়া কুমলীয়া ফ্ৰেছ চজিনা লৈ আহিলোঁ। এয়া চাওক, চজিনা যিহেতু আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। আচলতে পুষ্টি যোগায় আমাৰ স্বাস্থ্যত চজিনা যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকৰ বাবে বহুত চুগাৰ আছে, তেওঁলোকৰ বাবে যথেষ্ট উপকাৰী। আনহাতে এতিয়া যদি আমি চজিনা খাওঁ, বসন্ত ৰোগ প্ৰতিৰোধ কৰে, মানে বসন্ত ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। সেইবাবে চজিনা খাব লাগে। কোনে কোনে জানিছিলে বাৰু? আৰু আছে বহুত বেছি উপকাৰী চজিনা। আৰু আনিছিলোঁ এইকেইটাই। আৰু এয়া তিয়ঁহ, আমাৰ ৰাইজে তিয়ঁহ খাই ভাল পায়। এয়া তিয়ঁহ লৈ আহিছোঁ 40 টকা। আৰু এইফালে গাজৰো সেই 40 টকা মানে সিমানেই। আৰু এতিয়া কাপোৰখিনি ধুই লওঁ, ভাবিলোঁ ভিডিঅ'টো শেষ কৰি লওঁ বুলি আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু ভিডিঅ'টো মোৰ ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।